গোল চলো হেল্ল' বন্ধুসকল চ' ৱেলকাম টু মাই ইউটিউব চেনেল চ' আজি লৈছোঁ আকৌ এটা নতুন ভিডিঅ' আজি হৈছে 26 জানুৱাৰী জানেই চবে কি হয় ৰিপাব্লিক ডে' চ' আপোনালোকক মোৰ বহুত শুভেচ্ছা থাকিলে 26 জানুৱাৰী ৰিপাব্লিক ডে'ৰ ওপৰত আৰু এতিয়া সেইটো কামলৈকে যাওঁ কলেজ যাবলৈ আছোঁ কলেজত ফ্লেগ হোষ্টিং হ'ব আৰু কিছুমান কামৰ কাৰণে কলেজলৈ মাতিছে তো আজি আমাৰ কলেজ বন্ধ হৈ আছিলে ফাৰ্ষ্ট ছেমৰ ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছততো আমাৰ এতিয়া 5-6 দিন হ'ল আমাৰ বন্ধে আছিলে চ' আজি আকৌ ওলাইছোঁ যাবলৈ তাৰপৰা আহি পিনি মোৰঙিয়াল যাম মোৰঙিয়াল পাৰ্কখন অকণমান দেখুৱাম আপোনালোকক এতিয়া বলক ভিডিঅ' আমি আৰম্ভ কৰোঁ বৰ্তমান আছোঁ এতিয়া কলেজত বেকগ্ৰাউণ্ড মিউজিক শুনক কলেজত লগাই আছে বন্দে মাতৰম তাৰপৰা এতিয়া এন চি চিও ওলাই আহিছে যাম আৰু প্ৰিন্সিপাল ছাৰ এতিয়ালৈকে আহি পোৱা নাই প্ৰিন্সিপাল ছাৰ আহি পেলাই ফ্লেগ হোষ্টিং হ'ব বলক এতিয়া আমি অন্যখিনি দেখুৱামগৈ পতাকাৰ তলত আমি অংগীকাৰ কৰা উচিত আমাৰ দেশখন আমাৰ সকলো বিষয়তে যাতে উন্নতি হয় আমি প্ৰত্যেকজন ভাৰতীয় সংগ্ৰামীসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমানেও जरा याद करो कुर्बानी जब घायल हुआ हिमालय खतरे में पड़ी आजादी हे मृत्यु अपराजय এতিয়া ঘৰ যাব লাগে ওলালোঁ এইখন হৈ গ'ল চব ঘৰা-ঘৰি হৈ গৈছে আৰু মোৰো ঘৰ যাওঁ বাই বাই অকণমান পাই গ'লোঁ ঘৰ এণ্ড এতিয়া যাওঁ অলপ ওলাই মেলি মোৰঙিয়াল যাওঁ পাপাৰ লগত ৰাইট মোৰঙিয়াল পাৰ্ক ফুৰিবলৈ ব'লক গ'ল চলো আগতে ৰ'দ দি থাকিলে এই বগা চিনডালত যে আছে ইপাৰে সেইখিনিত গাভৰু পাহাৰটো দেখি থাকে আজি অলপ দেখি আছে কিন্তু আজি বৰষুণ কাৰণে দেখা নাই Finally, we are on now Narkasari town. এটা বলক আমি মেইন পাৰ করে যাম আৰু আজি সোমালোঁ এটা এখন বিয়া মানে সকামত সোমালোঁ দেউতা ভাগৰ মাহীয়েকৰ ঘৰ হয় চ' মাহীয়েক ঢুকালে সকাম আছিলে আজি 11 দিনীয়া চ' ইয়াৰ পৰা পাৰ কৰিলে জাষ্ট 200 মিটাৰ হয় আৰু যাম কিন্তু বন্ধ কৰি থৈছে কৰোণা টাইমৰ কাৰণে বেটলেণ্ড কেম্পাছ নহয় সেইকাৰণে বন্ধ কৰি থৈছে তাৰপৰা অলপ প্লেচ দেখুৱাম মই তাত যিখন পাৰোঁ যাম এতিয়া দেউতাই মই তালৈ পিনে এইডোখৰত আছে পাৰ্কখন জুম কৰি চক মাৰিব সৰু মানুহকেইজনী দেখিছে আহি আছে এই লাষ্টৰ ল'ৰা ছোৱালীকেইটা আছে তাক অলপ দৌৰি আছে এতিয়া আমি ইয়াৰ পৰা চেকআউট কৰিব লৈছোঁ চ' এতিয়া ইয়াৰ পৰা গৈ পাৰ্ক কৰি যাম পাৰ্কত সোমাব নোৱাৰিব পাৰোঁ চাগে কৰোণাৰ কাৰণে বন্ধ কৰি থৈছে পাৰ্কত সোমাব নোৱাৰিলেও আউটছাইড দেখাম অকণমান
কমিটি মানুহে ক'লে যে ক'ভিড-19 প্ৰট'কলৰ কাৰণে বন্ধ দিছে, কিন্তু দাঁতিতে এখন পাৰ্ক খোলা আছে, নতুন খুলিছে, সেইখনলৈ যাওঁ ব'লক। ফাইনেলি আহি পাই গ'লহি নতুন পিকনিক প্লেচ বোলা এটা জেগা। ব'লক এতিয়া আমি চাওঁগৈ ভিতৰখন, ব'লক ব'লক। মৰংগীয়াল পাৰ্ক আছিলে, তাত সোমাব দি দিলে, সেইকাৰণে আহি ওচৰতে এখন নতুন খুলিছে কিবা পাৰ্কখন, তালৈ আহিছোঁ। ত' ইমান খাছো নহয়, তেও আহি ভাল লাগিছে। হা এতিয়া কি ক'ম আৰু, ইয়াৰ পিছত ঘৰ যাব লাগিব। ভিডিঅ'টো সামৰিম অকণমান দেৰি পিছত, অলপ কৰি পিনি ভিডিঅ'খন দেখাইছোঁ, তাৰপৰা চিনেমেটিক দুটামান দেখাম ভিডিঅ', সেইটো চাওক আৰু তাৰপিছত ভিডিঅ'টো আমি সামৰি পাম।